চিত্ৰ কাহিনী নাম কি দিছা কোৱা শুনি লোৱা আইতা ককা আৰু মইনাই ক'ত ফুৰিবলৈ গৈছিল ক'ৰবাত ফুৰিবলৈ গৈছিল তাৰপিছত উজত খাই পৰিল ককা ভেৰি গুড ভেৰি গুড 108ত কিয় ফোন কৰিলে ভৰিত দুখ পাইছে কোনে ককাকে দুখ পাইছে ভেৰি গুড 108ৰ মানুহবিলাকে উঠাই লৈ গ'ল ক'ত লৈ গ'ল হস্পিটেলত কিয় লৈ গ'ল হস্পিটেলত কিয় লৈ গৈছে হৃদয় বেণ্ডেজ মাৰিবলৈ ককাই ভৰিত দুখ পাইছে উজত খাইছে কাহিনীটো বুজি পাইছানে এতিয়া কাহিনীটোত প্ৰথম ছবিটোত আছে ককা আৰু আইতা আৰু লগত আছে মইনা নাম দিছে হয়নে ককা আইতা মইনা যেতিয়া যাই আছিল তেতিয়া ককাই পাথৰত উজুত খাই পৰি গ'ল আৰু যেতিয়া পৰি গ'ল তেতিয়া দুখ পাইছে আৰু ভৰি সম্ভৱত ভাঙিছে তেতিয়া যেতিয়া ৰাস্তাত যাই আছিল তেতিয়া কি কৰিব তেতিয়া মইনাই 108ত ফোন কৰিছে 108ত ফোন কৰি কিনে ডক্তৰৰ যি চিকিৎসা আছে সেইটো ল'বৰ কাৰণে ফোন কৰিছে আৰু লগে লগে 108 সেই স্থানত আহি উপস্থিত হ'ল আৰু 108ৰ মানুহখিনিয়ে ককাক ধুনীয়াকৈ বহাই হস্পিটেলত লৈ আহিল আৰু তেওঁ হস্পিটেলত আনি চিকিৎসা কৰিলে আৰু ককা ভাল হৈ গ'ল হয়নে দিয়া ভেৰি গুড হোৱাটছআপত দি দিয়া সুন্দৰ যোৱা